নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মঘাইজা কলাক্ষেত্ৰৰ অকণমান ভিতৰলৈ লৈ যাম। আপোনালোকে নিশ্চয় জানে যে 1916 চনৰ 15 মাৰ্চ তাৰিখে যোৰহাট জিলাৰ হাতীগড় মৌজাৰ অন্তৰ্গত নাওশলীয়া গাঁৱত গণশিল্পী বিশ্ববিখ্যাত ঢোলৰ যাদুকৰ মঘাই বৰুৱাদেৱৰ জন্ম হৈছিল। আৰু আমাৰে দুৰ্ভাগ্য যে 1978 চনৰ 15 মাৰ্চ তাৰিখে তেখেত আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে নাইকিয়া হৈ গৈছিল। তেখেতৰ পবিত্ৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে এই অঞ্চলতে মঘাইজা কলাকেন্দ্ৰ নামেৰে এটা অনুষ্ঠানৰ জন্ম হৈছিল 1978 চনতে। আৰু পৰৱৰ্তী সময়ত সেই মঘাইজা কলাকেন্দ্ৰ নামৰ অনুষ্ঠানটোৱে মঘাইজা কলাক্ষেত্ৰ নামেৰে নামাকৰণ কৰা হৈছিল। গতিকে বলকচোন আমি এতিয়া মঘাইজা কলাক্ষেত্ৰ অলপ ভিতৰলৈ গুচি যাওঁ। যোৰহাট নগৰৰ পৰা পূব দিশত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে 4 কিলোমিটাৰ আহি কলাক্ষেত্ৰৰ মূল তোৰণ পাব আৰু তাৰ পৰা ৰোষেশ্বৰ বৰুৱা আলি হৈ 2 কিলোমিটাৰমান আহিলেই কলাক্ষেত্ৰৰ মূল ভৱনত উপস্থিত হ'ব পাৰিব। এই সুন্দৰ নৱনিৰ্মিত তোৰণখন এবাৰ চাওকচোন। মঘাইজাদেৱৰ সাংস্কৃতিক জীৱনৰ প্ৰতিচ্ছবি জাকত জিলিকা কৰি ৰাখিবলৈ স্থানীয় 28 নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তৰ এই সুন্দৰ প্ৰচেষ্টা। ইয়াৰ লগত জড়িত প্ৰতিজনলৈ আমাৰ তৰফৰ পৰা সহস্ৰ প্ৰণাম জনাইছোঁ। ৰোষেশ্বৰ বৰুৱা আলিৰ পৰা এই সুন্দৰ তোৰণখন অতিক্ৰম কৰি উপপথেৰে 70 মিটাৰমান গ'লেই মহান শিল্পীজনৰ ঘৰত উপস্থিত হ'ব পাৰিব। এই পথটো মঘাইজা পথ নামেৰে নামাকৰণ কৰা হৈছে আৰু তেখেতৰ ঘৰৰ পৰা অলপ পাছতেই তেখেতৰ সমাধিস্থল খুব সুন্দৰকৈ সজাই পৰাই ৰখা হৈছে। এতিয়া আমি আপোনালোকক মঘাইজা কলাক্ষেত্ৰৰ চাৰিবেৰৰ মাজলৈ লৈ আহিলোঁ। সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। চাওকচোন, এটা সুন্দৰ পৰিৱেশ। শিল্পীজনক সন্মান জনাবলৈ আপ্ৰাণ চেষ্টা কৰা হৈছে। হ'লেও কলাক্ষেত্ৰ বুলিলে শংকৰদেৱ কলাক্ষেত্ৰ বা মাধৱদেৱ কলাক্ষেত্ৰৰ শাৰীলৈ লৈ যাব পাৰিলেহে শিল্পীজনক প্ৰকৃত সন্মান, প্ৰকৃত মৰ্যাদা দিয়া হ'ব বুলি আমি আটাই ভাবোঁ হওক। এয়া আমাৰ বিখ্যাত শিল্পীজনৰ প্ৰতিমূৰ্তি। সেই সময়ৰ লোকসভাৰ সাংসদ মাননীয় বিজয়কৃষ্ণ সন্দিকৈদেৱে সাংসদ পুঁজিৰ উন্নয়নৰ টকাৰে এই প্ৰতিমূৰ্তিটো স্থাপন কৰিছিল। প্ৰতিমূৰ্তিৰ পিছফালে ডক্টৰ ভূপেন হাজৰিকাৰ সমন্বয় ক্ষেত্ৰ সংলগ্ন হৈ আছে। আপোনালোকে বৃহৎ অডিটামটো দেখা পাইছে। ইয়াতে প্ৰতি বছৰে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা, 15 মাৰ্চত শিল্পীজনাৰ মৃত্যু তিথিৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী উদযাপিত হয়। তাৰোপৰি মাজে সময়ে ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতামূলক খেলো ইয়াৰ বাকৰিতে অনুষ্ঠিত হৈ আহিছে। গতিকে চৰকাৰে ইয়াৰ আন্তঃগাঁথনি উন্নয়ন কৰি মঘাইজা কলাক্ষেত্ৰ অসম এই নামটোৰ প্ৰকৃত মৰ্যাদা ৰক্ষা কৰাৰ ব্যৱস্থা কৰক। এই দাবী ৰাইজৰ। যদিহে চৰকাৰে ইয়াত ঢোল গৱেষণা কেন্দ্ৰ এটা প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লয়, তেতিয়া কলাক্ষেত্ৰৰ মাপকাঠিত আৰু অধিক সোণত সুৰুগা চৰিব বুলি আমি আশা কৰিব পাৰোঁ। আপোনালোকে দেখা পাইছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট স্কিমৰ অধীনত কলাক্ষেত্ৰটোৰ লেণ্ড ডেভেলপমেণ্ট আৰু জাংগল কাটিঙৰ কৰ্মসূচী চলি আছে। জব কাৰ্ডধাৰী মহিলা আৰু পুৰুষসকলে এই কামত পূৰ্ণ সহযোগিতা আগবঢ়াইছে। চাওকচোন, এইসকল মহিলাই ইমান কষ্ট কৰি কেনেকৈ পৰিৱেশটো আটকধুনীয়াকৈ সজাই পৰাই তোলাৰ ব্যৱস্থা কৰিছে। চৰকাৰখনক এইখিনিতে এটা প্ৰশ্ন সুধিবৰ মন যায়। আচলতে চৰকাৰখনে মেলে মিটিঙে উদাত্ত কণ্ঠেৰে সদায় চিঞৰি চিঞৰি কৈ থকা দেখা যায়, মহিলা সবলীকৰণ কৰিব লাগে, মহিলা সবলীকৰণ কৰিব লাগে। এনেবোৰ মাটি কটা কামত মহিলাসকলক নিয়োগ কৰি জানো সবলীকৰণৰ কথা চিন্তা কৰিব পাৰি? স্কিমটো কিমান পইচা আহিছে বোলে? 1,56,900। 1,56,900 টকা। এইটো কিমান দিন কাম চলিব? এইটো চলিব। এইটো স্কিমটো পইচাটো চাই হ'ব আৰু কিমানলৈকে হয় আৰু। হ'লেও এতিয়া কিমান দিন কাম চলিছে? এতিয়া আপোনাৰ হ'ল 15 দিনমান হ'ল নেকি। 15 দিনমান হ'ল। কিমানজন এতিয়া কৰ্মী আছে ইয়াতে? ইয়াত আজি 17জন আছে। এনে 23জনমান আছে। 23জনমান আছে। সৰহসংখ্যক মহিলা আছে যেন দেখা পাইছোঁ। মহিলা আছে। মহিলা আছে। পুৰুষ কিমানজন আছে? পুৰুষ 2জন ৰেগুলাৰ আহে, কেতিয়াবা 2-এজন বাঢ়ে আৰু। ঠিক আছে। এইটো কিমান ডেইলি কিমান হাজিৰা দিয়া হয়? 238। আপুনি ছুপাৰভাইজ কৰি আছে ন? কৰি আছোঁ। আৰু কোনোবা আছে নে ছুপাৰভাইজ ইয়াত? নাই। এইটো স্কিমত মইহে। হয় নেকি? এইটো স্কিম যে কৰিছে, কিবা ইয়াত উদ্দেশ্য আছে নি? মঘাইজা কলাক্ষেত্ৰত যে কৰা হ'ল, উদ্দেশ্য বুলিবলৈ একো নাই আৰু। মানে এইটো কিবা চিফ মিনিষ্টাৰ হোৱা বুলি শুনিছোঁ, বা আহিব নেকি? মানুহখিনিয়ে এতিয়া কোৱা মতে মানে হয়তো আহিবও পাৰি ইয়ালৈ। হয়, সেইকাৰণে কিজানি চাফ চিকুণ কৰিছে, কৰাইছে। মই সেইটো কাৰণে কৰাই গৈছোঁ। ঠিকে আছে, ভাল কথা হ'ব। ঠিক আছে, হ'ব, ধন্যবাদ। এনেদৰে এইবোৰ কামত ৰাজ্যৰ মহিলাসকলক অন্তৰ্ভুক্ত কৰি সবলীকৰণৰ পৰিৱৰ্তে দুৰ্বলীকৰণ কৰা হোৱা নাইনে বাৰু? আমি মহিলাক সন্মান দিব লাগে।
পৰিৱৰ্তে কি কৰিছোঁ, তেওঁলোকৰ সন্মান লাঘৱৰ কাম কৰাতহে আমি উদগনি যোগাইছোঁ। অত্যন্ত কষ্টদায়ক এই মাটি কটা বা মাটি কঢ়িওৱা কামটো আচলতে মহিলাৰ বাবে হয়নে বাৰু? সমাজৰ আগশাৰীত থকা মহিলা বুদ্ধিজীৱী বা মহিলা সমাজবোৰেও এই ক্ষেত্ৰত নীৰৱ ভূমিকাহে পালন কৰা দেখা পোৱা গৈছে। কলাক্ষেত্ৰৰ সমান্তৰালকৈ ইয়াত মঘাইজা শিশু নিকেতন নামেৰে চৰকাৰী এখন বিদ্যালয় চলি আছে। অত্যন্ত সুনাম লৈ শিক্ষাদান কৰি থকা বিদ্যালয়খনৰ ছবিও আপোনালোকক দেখাবলৈ পাই ভাল লাগিছে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। পৰৱৰ্তী এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰ লগ পাম। গতিকে আজিলৈ আহোঁ। বহুত বহুত ধন্যবাদ।